চাওক আমি নিখিলবৰ ছাত্ৰন্থাই যেহেতু আমি যোৱা 2 দিনত এটা ভিডিঅ' ভাইৰেল হৈ পৰি আছে যোনটো ভিডিঅ' বাটু কেৰাই চেণ্টাৰ ৰিসৰ্ট য'ত সামথাইবাৰীত আছে তাৰে পৰা হেতু ওলাইছে আমি হেতু গম পাইছো ইয়াৰ কাৰণে আমি নিখিলবৰ ছাত্ৰন্থাই হেতু আমি গৰিহণা দিছো যে এনেকা এটা দুটো মানে অশ্লীল ভিডিঅ' বা এনেকা এটা ইউথ বিলাক য'ত মানে এনগেজ হৈ আছে যে অদৰকাৰী কিছুমান সিচুৱেশ্যন বা সিনাৰি তাত ওলাইছে তো হেতু আমাৰ কাৰণে সমাজৰ কাৰণে ভাল এটা লক্ষণ নহয় তো ইয়াৰ কাৰণে আমি নিখিলবৰ ছাত্ৰন্থাই হেতু আমি গৰিহণা দিছো আৰু ভৱিষ্যতত এনেকা এটা সিচুৱেশ্যন যদি হৈ থাকে হেতু ঠাইত তেনেহলে আমাৰ এই অঞ্চলত বা বদলেণ্ড অঞ্চলত বা বিভিন্ন এই লোৱাৰ আসাম অঞ্চলৰ কাৰণে হেতু ভাল এটা পৰিৱেশ নহয় আৰু তাত আমি যেনেকা এটা পৰিৱেশ দেখিবলৈ পালো এই পৰিৱেশটো মানে এটা ভাল পৰিৱেশ নহয় য'ত মানে ইউথ বিলাকে তাতে নিচাযুক্ত মানে সামগ্ৰী খাই পেলাই কোনোবা মদ খোৱা হ'ব পাৰে কোনোবা ড্ৰাগছ খোৱা হ'ব পাৰে তো এইবিলাক এটা জাগা য'ত মানে আমি আজি বিভিন্ন দেশৰ বিভিন্ন অঞ্চলত তেনেকা ঠাইৰ পৰাই ড্ৰাগছৰ সাৰ্কুলেশ্যন হয় বা ড্ৰাগ এডিকশ্যনৰ সংখ্যা বাঢ়ি যায় আৰু ড্ৰাগৰ বেপাৰ চলে তো ইয়াৰ কাৰণে তাত ইউথছবিলাকে বেছিকেলি ভিক্টিমাইজ হয় তো ইয়াৰ কাৰণে যোন বেপাৰীয়ে এই ৰিজৰ্টটো চলায় বা এই বেপাৰীৰ ক্ষেত্ৰত ৰিজৰ্ট চলোৱাৰ কিন্তু ইউথছবিলাকে যে এনেকা এটা এনজয়মেণ্ট লৈ পেলাই তাত মানে বিনষ্ট হ'বলৈ গৈ আছে হেতু মালিক পক্ষই বদাই হেতু খেয়াল নকৰে তো ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ যে মালিক পক্ষও হেতু খেয়াল দিব লাগে জ্ঞাত হ'ব লাগিব যে আমাৰ ভৱিষ্যতত এনেকা অঞ্চলত যাতে তেনেকা এটা অশ্লীলভাৱে বা লগতে ইউথ জেনেৰেশ্যনক বিনষ্ট কৰাৰ কাৰণে তাত যাতে ব্যৱস্থা নহয় আৰু হেতু সপ্তাহ হয় বুলি আমি গম পাইছোঁ যে হেতু উইকলি বা উইকেণ্ডত তেনেকা এটা সেলিব্ৰেশ্যন হয় বুলি হেতু মানে আমালৈ অঞ্চলৰ কাৰণে মানে একেবাৰে ভাল নহয় আৰু ইয়াৰ কাৰণে আমি সদায় প্ৰতিবাদ কৰিম আৰু নিখিলবৰ ছাত্ৰন্থা হেতু শীঘ্ৰে মালিক পক্ষ হেতু খেয়াল লক্ষ্য কৰিব লাগিব আৰু সমাজৰ কাৰণে ভাল এটা সিচুৱেশ্যন বা ৰিজৰ্টটো ফেমিলি ৰিজৰ্ট বা কিবা এটা হ'ব পাৰে ভাল হ'ব পাৰে কিন্তু এনেকা এটা উইকেণ্ডত বা কিবা এটা এনেকা সেলিব্ৰেশ্যন লৈ বিভিন্ন তাত নিচাযুক্ত বা বিভিন্ন ড্ৰাগছ সামগ্ৰী বা বিভিন্ন এনেকা বেপাৰ চলাৰ কাৰণে যদি ব্যৱস্থা লয় হেতু নিন্দনীয় আৰু অধিক মানে হেতু সমাজৰ কাৰণে বেয়া